হাই ফ্ৰেন্ড, আজি আমি এইটো ভিডিঅ'ত দেখুৱাম আপুনি ইউটিউবৰ পৰা অটো প্লে অপচনটো কেনেকৈ বন্ধ কৰিব। ইউটিউবৰ ভিডিঅ' ওপেন কৰাৰ লগে চাব ভিডিঅ'টো অটোমেটিক চলি থাকে, কিন্তু এইটো ওপেন কৰিব নালাগে, অটোমেটিক চলি থাকে। এইটো কেনেকৈ বন্ধ কৰিব ইয়াৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম আমি এইটো ভিডিঅ'ত। যদি কোনোবা আমাৰ এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক আমি এতিয়া ইউটিউবখন ওপেন কৰি আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ বন্ধ কৰিব পাৰি। এতিয়া আমি ইউটিউবখন ওপেন কৰি আপোনালোকক দেখুৱাম আমাৰ এই মোবাইলটোত অটো প্লে অপচনটো আছে নাই ইউটিউবত। ইউটিউবখন ওপেন কৰিলোঁ। এতিয়া আমি চাম ভিডিঅ'টোত অটো প্লে আছে নে নাই। চাওক ভিডিঅ'টো অটো প্লে চলি আছে, তাৰমানে আমাৰ এইটোত অটো প্লে অপচনটো অন হৈ আছে। এতিয়া আমি আপোনালোকক এইটো বন্ধ কৰি দেখুৱাম কেনেকৈ আপোনালোকে ইউটিউবৰ পৰা অটো প্লে অপচনটো বন্ধ কৰিব পাৰে। চাওক ভিডিঅ'টো ওপেন চলি আছে, অটো প্লে অপচনটো দিয়া আছে। এতিয়া আমি আপোনালোকক দেখুৱাম অটো প্লে অপচনটো কেনেকৈ বন্ধ কৰিব। তাৰ বাবে আপোনালোকে ওপৰত দিয়া আছে ইমেইল, এই ইমেইল অপচনটোত আপোনালোকে অকে কৰিব। ইমেইল যিটো ইউটিউবত লগইন হৈ আছে তাতেই আপোনালোকে কৰিব পাৰিব। ছিটিং অপচনটোত আপোনালোকে এতিয়া অকে কৰিব। ছিটিঙত অকে কৰাৰ লগে লগে ইয়াত অটো প্লে এটা অপচন দিয়া আছে, এইটোত আপোনালোকে যদি অফ কৰে কিন্তু এইটো বন্ধ নহয়। এইটো অটো প্লে নেক্সট ভিডিঅ'ৰ কাৰণেহে এইটো। এটা ভিডিঅ' শেষ হোৱাৰ পিছত নেক্সট এটা ভিডিঅ' অটোমেটিক চলিব, সেইটোৰ কাৰণেহে এইটো বন্ধ কৰি নহ'ব। তুমি এতিয়া বেক কৰি ওলাই আহিছোঁ, তলত দিয়া আছে বেক কৰি ওলাই যাম। বেক কৰি ওলাই যোৱাৰ পিছত তলত আপুনি পাব প্লে বেক ইন ফিডছ, এই অপচনটোত আপোনালোকে অকে কৰিব। প্লে বেক ইন ফিডছ এই অপচনটো অকে কৰাৰ লগে লগে আপোনালোকে পাব অলৱেজ অন, এইটো তাৰমানে অন হৈ আছে, আপোনালোকে জাষ্ট অফ কৰি দিব। এইটো যদি আপোনালোকে অফ কৰি দিয়ে তেনেহ'লে ইউটিউব ভিডিঅ'ৰ পৰা অটো প্লে অপচনটো বন্ধ হৈ যাব। এতিয়া আমি এইটো বন্ধ কৰি দিলোঁ। এতিয়া চাম আমাৰ ইউটিউবটোত অটো প্লে চলে নে বন্ধ হৈ গৈছে। চাওক এতিয়া বন্ধ হৈ গৈছে। এনেকৈ আমি অতি সহজে মাত্ৰ 1 মিনিটতে অটো প্লে অপচনটো বন্ধ কৰি দিব পাৰোঁ।